হেল্ল' দোস্ত, আপোনালোক সকলোকে মোৰ আনটি ব্লগ ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। আৰু আজি হৈছে উৰুকা আৰু কালি হৈছে মাঘ বিহু। গতিকে উৰুকা বুলি আমি কি কৈছোঁ আৰু বিহু বুলি কি কৰিম গোটেইখিনি দেখাই যাম। তো ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে, নিশ্চয় ভাল লাগিব ভিডিঅ'টো চাই। গতিকে বলক আজিৰ ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। ভিডিঅ'টোৰ ফালে আগবাঢ়িব যাতে প্ৰথম আপোনালোকক মোৰ ফালৰ পৰা মাঘ বিহুৰ বহুত শুভেচ্ছা থাকিল। চবৰে বিহুটো ভালে যাওক, যোনে জিংকে ভাবি আছে সেন কৰি যাওক আৰু বিহুটো ভালে গ'লে ভাল লাগে দিয়কচোন। আৰু আপোনালোকে বিহু বুলি কি বজাৰ কৰিলে, কি মাংস আনছি কি আনছি গোটেইখিনি কমেণ্ট কৰি কৈ দিব। আৰু মই বাৰু কি কৰিম সেইটোতো মই আপোনালোকক দেখাই দিম। গতিকে বলক আজিৰ বজাৰটো আপোনালোকক দেখাই দি দিওঁ একবাৰ। মানে মই এতিয়া আছোঁ ৰুমত আৰু একবাৰ বাহিৰৰ ফালে আৰু বাহিৰৰ ফালে কি হৈছে একবাৰ চাওঁ বলক। মানে বাহিৰত জুই ধৰাৰ কাৰণে ব্যৱস্থা কৰি দিছে। আমি যিহেতু ৰাস্তাত নাযাওঁ এতিয়া, গতিকে বাহিৰত কি জুই ধৰাৰ ব্যৱস্থা কৰিছে চাওঁ বলক এতিয়া। আমি ইয়াতে জুই পাম তো, আমাৰ এই জুই পোৱাৰ কাৰণে ব্যৱস্থা কৰি দি দিছে ইয়াতে। বাহিৰত যাব নোৱাৰোঁ না সেইকাৰণে। তো আমি মানে কি জুইৰ পাকঘৰটোত বনাম। জুইৰ পাকঘৰ মানে পাকঘৰ ঠিক নহয়, এনে এটা চৌকা বনাইছে। তো তাতে লাড়ু পিঠাও বনাইছোঁ আৰু এতিয়া মানে ইয়াতে ভাত বনাম। মানে জুইত বনালে কিবা এটা ভাল লাগে, যিহেতু গেছত খাই থাকাই যায়। গতিকে জুইত বনাম বুলি ভাবিছোঁ আৰু আহি গ'লোঁ এতিয়া পাকঘৰত। কি বনাওঁ চাই থাকক একদম লাষ্টলৈকে, ভিডিঅ'টো চাই থাকিব। আৰু চৌকা জ্বলাও নাই এতিয়া, লাহে চৌকাটো জ্বলাই আৰম্ভ কৰি দি দিওঁ আৰু দোস্ত একদম জুই লগে দি দিলোঁ। তো জুই জ্বলি গৈছে আৰু এতিয়া কেৰাহীটো বহি দি দিওঁ আৰম্ভ কৰি দিলোঁ আৰু কেৰাহী বহি দিলোঁ। মানে আৰম্ভ হৈ গ'ল আমাৰ খানা উৰুকাৰ। দোস্ত মানে কি আমাৰ মাছটো ভাজি হৈ গ'ল আৰু মাছৰ আঞ্জা হৈ গ'ল। আমাৰ আজিৰ আইটেম হৈছে মাছ ভাজি। তো যোনে মাছ ভাজি খায় শুনি ভাজি খাব পাৰোঁ, বাকী যোনে আঞ্জা খায় আঞ্জা খাব পাৰিব, সেইটো বেলেগ কথা। আৰু ইফালে ব্ৰইলাৰ আছে আৰু পঠাৰ মাংস আছে আৰু ভাইটি মানে গাহৰি অনা কথা আছে, সেইটো বাৰু চিউৰ হোৱা নাই গাহৰিটো। গতিকে ব্ৰইলাৰৰ পঠাটো প্ৰথম বনাই লওঁ, বাকী পিছত দেখা যাব। তো মাছৰ আঞ্জাখনো হৈ গ'ল। মাছৰ আঞ্জাখন মাছ ভাজি মানে কোনোবা কাৰণে খালাকো আৰু জা যোগাৰখিনি পাকঘৰত গোটেইখিনি কৰা গৈছে। আৰু ইফালে মাছৰ আঞ্জা আছে আৰু মাছৰ আঞ্জাটো দেখাই দিওঁ আৰু আপোনালোকক। মাছৰ আঞ্জা আছে আৰু বনাই থকা নাই, মাও আছে আৰু ভণ্টিও আছে, গোটেইকেইজনে মিলি বনাই আছোঁ। আৰু ইফালে কুনি আছে দেখাই দিওঁ আৰু ইফালে মানে মানুহজনে একদম পুৰা জুই পুৰি আছে, দেখছি না? তুমি বুলি কিবা এটা কৈ দে। হেপী বিহু কৰ একবাৰ কিবা এটা। হেপী ভোগালী বিহু, হেপী উৰুকা। বেলেগ এটা ভিডিঅ'ত আমাৰ বেবীটোৰ লগত চিনাকি কৰি দিম, যিহেতু মই আকৌ ভিডিঅ' দিয়াই নাই। গতিকে পিছত দিম, আপোনালোকে ভালকৈ একবাৰ চিনাকি হৈ ল'ব পাৰিব। তাৰে মই আকৌ ভিডিঅ' দিয়াই নাই, তথাপিতো আপোনালোকক আজি একবাৰ বিহু বুলি কৈ দিলোঁ। এতিয়া মানে বনাই আছোঁ ব্ৰইলাৰৰ মাংস, আৰম্ভ কৰিছোঁ বনোৱা। আৰু মানে কি অহাকালি মঙলবাৰ যিহেতু, গতিকে আমাৰ মানে নিৰামিষ, সেইকাৰণে অলপ কম কৰি অনা গৈছে। আৰু এই ব্ৰইলাৰটো হৈ ল'লি পঠা বাৰু দেখা যাব, আগে ব্ৰইলাৰটো বনাই দি দিব। তো এতিয়া মানে ব্ৰইলাৰ একদম পূৰা ৰেডি হৈ গৈছে আৰু এতিয়া খোৱা কথা টেষ্ট কৰি চাওঁ ৰ'ব। এতিয়া এক পিচ বাৰু টেষ্ট কৰি চাওঁ কেনে হৈছে। বঢ়িয়া হৈছে, একদম মজা বনাই আছে। আৰু এইফালে মানুহটো মানে টেষ্ট কৰি যাই আছে। আৰু মায়ে পঠাৰ মাংস বনাই আছে। মানে দিছি মাত্ৰ, সেইকাৰণে কালাৰ অহা নাই বাৰু। আকৌ দিয়াই নাই, এতিয়া মছলা দিলে কালাৰটো আহি যাব। দোস্ত ফাইনেলি মানে কি আমাৰ ভাত আঞ্জা চব ৰেডি হৈ গ'ল। এতিয়া খোৱা কথা, গতিকে একজন কৰি গোটেইকেইজনে একেলগে যে খাওঁ। আৰু কি ৰেডি হৈ গৈছে মই আপোনালোকক একবাৰ দেখাই লওঁ ৰ'ব। আছে সেইটো আপোনালোকক দেখাব নালাগে। আৰু ইফালে গৰম পানী আনিছি আৰু দেউতাই ইতিমধ্যে খাই দিলে ভাত। আৰু ইয়াতে আছে ভাজি, তাৰপিছত আছে ৰ'ব আৰু দেখাই আছোঁ। এইটো হৈছে পঠাৰ মাংস, একদম ৰঙা হৈছে পঠাৰ মাংস। বাৰু দেখাত ভালে আহিছে, টেষ্টটো অৱশ্যে ভালে আহিছে। এইটোতো মাছ ভাজি ৰ'ব, আৰু এইটো হৈছে মাছ ভাজি, আৰু এইটো হৈছে ব্ৰইলাৰ মাংস। ব্ৰইলাৰ মাংসটো মানে আমি একদম গ্ৰেভি কৰি দি দিছোঁ। আৰু মাছৰ আঞ্জাটো দেখাই আছোঁ ৰ'ব। আৰু এইটো হৈছে মাছ আৰু ভাজি দুয়োটা বেলেগ কৰা গৈছে। গতিকে গোটেইখিনি ৰেডি হৈ গৈছে আৰু এতিয়া খোৱা কথা। গতিকে বলক এসাঁজ খাই দিওঁ উৰুকা বুলি। তো এতিয়া মানে আমি চবকে দি আছে, তো খোৱাৰ কাৰণে আৰু ৰেডি। আৰু ইফালে খত লাগি গৈছে ভাইটি। দাও দে কেনে আহিছে?
আৰু এই মানে ব্ৰইলাৰ অলপ অলপ লৈ লৈছোঁ ভাজি আৰু এইফালে পঠাৰ মাংসটো আছে তো গতিকে ভাতকেইটা খাই দিওঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব গতিকে নেক্সট আৰু এটা ভিডিঅ'ত লগ পাইছোঁ আজিলৈকে মানে বাই বাই